কি খবৰ আপোনালোকৰ ভালনে? মোৰো ভাল। জোনালী ব্লগত উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া সন্ধিয়াই হ'ল, মই কেক অৰ্ডাৰ দিবলৈ যাওঁ। কালি ভাইটিৰ বাৰ্থডে, সেইকাৰণে ভাবিছোঁ ঘৰত মনে মনে যাম আৰু মোক মাতা নাই, কিন্তু মই মনে মনে যাম। তাৰপিছত এতিয়া মানে কেকটো অৰ্ডাৰ দি থৈ আহোঁ। কালি ঘৰত গৈ আছোঁ, তোহে আছোঁ ঘৰত গৈ কি কৰোঁ। কেক এটা অৰ্ডাৰ দিছোঁ। আহি পালোঁ, এইটো কেক আটা মাৰি থৈ দিছোঁ। পিছত পুৰি বনাম আৰু বেলি কিনে নাৰিকল চুৰকি থৈছোঁ পায়সৰ কাৰণে। তাৰপিছত দেখুৱাই আছোঁ চাহৰ লগত কি দিওঁ। কেক কাটিম, কেক কটাৰ কাৰণে আমাৰ মাইনাজনী ৰেডি। মামা আহিলে কাটো ন, হয়নে নহয়? মামা আহিলে আমি কেক কাটো। মামা এতিয়া বিজি আছে, হয়নে নহয়? আৰু কি কবি কওঁ? আমি ভাত খাম আৰু মানুহ পিঠা আৰু ভাত পিঠা না পুৰি? পিঠা আৰু ভৰ্তি আৰু লাড্ডু দিম। আৰু কি দিবি? কেক, কেকো দিম, চাহো দিম, পায়স দে। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু। উইচ নকালি দেখোন, প্ৰাৰ্থনা চাৰ্থনা একো নকালি। এই মম দ এনেকুৱা দে হয় দেই মুনুবাই মাই তাক খদি তুমি খোৱা আনি দিছা টেষ্ট আছে না? টেষ্টি টেষ্টি তুমি আৰু ক'বা না মোক নিদিলা বুলি। এতিয়া কেকটো খাই কেনেকুৱা লাগে? চামুচ খাল আমাৰ বিশেষ এইটোৱে খাই বেছি টেষ্ট লাগে ন। মাছ ভাজি আছে, এয়া মাছ। এইফালে আমাৰ পায়সৰ চাউল বহাই দিছে। এতিয়া পায়স হ'ব, তাৰপিছত মাছ ভজা পায়স বনাই আছে। এইফালে মাছৰ আঞ্জা, মাছৰ আঞ্জা হ'বই ৰেডি। পায়স হ'লে আৰু ৰেডি। মোৰ মাতাশ্ৰীয়ে বনাইছে। হাই দোস্ত, জোনামাই পুৰি বেলি আছে। হাই দোস্ত, মাই পুৰি বনি আছে আৰু পুৰিটোত এতে ভৰি থৈছে। গৰম পুৰি বনি আছে। তাৰপিছত পায়সো বনোৱা হৈছে। তাৰপিছত আমাৰ আইতায়ে লাৰু বনি আছে। লাৰু বনি আছে আৰু নাৰিকল দি বনি আছে। আমাৰ মায়ে পুৰি বনি পেলাই ভাল লাগিছে। পুৰি বনি আছে আৰু মামাই পুৰি খাই আছে। নমস্কাৰ, মোৰ নাম শ্ৰী ভালিঙতা লকডাৰ। আজি মই পুৰি খাব ওলাইছোঁ আৰু জোনামাই ৰুটি বেলি আছে। দেখাই যে পুৰি খাম কবি টেষ্টি টেষ্টি পুৰি খাই আছোঁ। ককা আৰু মামা পঢ়ি আছে কিবা। ককাই শাস্ত্ৰ পঢ়িছে, চাই থাকা। আপোনালোকে শুনি থাকক শাস্ত্ৰ পঢ়া।
আগপাছ চিন্তা নকৰি কি কৰিছে তুমি মামাৰ বাৰ্থডেত মামাৰ বাৰ্থডেত শাস্ত্ৰ পঢ়াইছোঁ সস্তা পৰিছোঁ অ শিশুপাল হেনা নিৰ্পতিক পৰিহৰি কোন তোমাৰ আকৌ তুমি পৰিহৰি তাৰমানে এৰিলা টেক কৰিলা কৰি কি কৰিলা হা কোন গুণে যাচি মোক বলিলা সুন্দৰী কি গুণত মোক তুমি বৰণ কৰিলা শিশুপাল হেনা সুন্দৰ ৰজা ৰাজ ভগৱান আছে শ্ৰী থালিনা তালুকদা আজি মই কবিতা ক'ব ওলাইছোঁ কটা হাতী মই যে তোমাৰ নাতি তোমাৰ তলত সোমাই খালি মোক লাগ ছাতি আৰু মস্ত এডাল সুৰ আৰু মস্ত এডাল পেট চকু দুটা ইমান সুৰ লাখ লাগিছে থাক এয়া চাহৰ নাস্তা কি হৈ গ'ল মানে প্ৰসাদ চসাদ হোৱাৰ পিছত আৰু ভাত তাত খাই মানে শুয়ে গ'লোঁ সেইকাৰণে আৰু ভিডিঅ'টো সমাপ্ত নকৰিলোঁ ভিডিঅ'টো এতিয়া সমাপ্ত কৰিলোঁ আজিলৈ আহিছোঁ যদিহে মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই